নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাওঁ বলক অতি সহজ পদ্ধতিৰে লোকেল চিকেনৰ আঞ্জা। এই আঞ্জাত পিঁয়াজ কুটি মাংসখিনি মেৰিনেট কৰি থৈ দিয়া হৈছে। ইয়াতে মছলাবোৰ আছে, লগতে আমি ইয়াত তেজপাত দিলোঁ, শুকান জলকীয়া দিলোঁ, দি পেলাই পিঁয়াজখিনি ঢালি দিলোঁ। বাকীখিনিতো আপোনালোকে জানে, তো ভিডিঅ'টো শেষলৈকে চাই থাকক। এনেদৰে আদা নহৰু পেষ্ট দি পেলাই বিলাহীখিনি দি দিলোঁ। এনেকৈ মই আগতে বিলাহীখিনি ভাজি ল'লি বহুত ভাল পাওঁ। তাৰপিছত অকণমান জিৰা গুড়ি দি দিলোঁ। মই আকৌ মাংস বনালে বেছি মছলা ইউজ কৰিব ভাল নাপাওঁ। ইয়াত ধনিয়া গুড়ি দিলোঁ আৰু শেষত হালধি দিলোঁ। এইখিনি মছলাৰে মাংসখিনি ধুনীয়াকৈ ভাজি থাকিলে হ'ল, লাহে লাহে ভাজি থাকিলে ইয়াত বহুত ধুনীয়া এটা কালাৰ উঠে। লোকেল চিকেনত আকৌ সামান্য এনেকৈ গৰম মছলা খুন্দি দিলে বহুত ভাল লাগে। আঞ্জাখনৰ সোৱাদটো বেলেগ হৈ যায়। দেখিছে না ৰাইজ, কালাৰটো কেনেহেন হৈছে, খাওঁ খাওঁ লাগিছেনে আপোনালোকৰ? এনেকৈ উতলি থকা আঞ্জাখনত অকণমান গৰম মছলা দি পেলাই লৰাই থাকিলে হ'ল। দেখিছেনে কালাৰটো কিমান ধুনীয়া ধুনীয়া হৈছে? যদি ভাল লাগিছে মোৰ ভিডিঅ'টো, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, আৰু তাতকৈ বেছি ভাল লাগিলে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ছ' মাছ।